সঁচা ভাল পোৱাত ব্ৰেকআপ কিয় হয়? আজিৰ ভিডিঅ'টো আপোনাৰ বাবে বহু বেছি গুৰুত্বপূৰ্ণ, কাৰণ আজি আমি কথা পাতিম সঁচা ভাল পোৱাত কিয় প্ৰতাৰিত হ'বলগীয়া হয়, কিয় এটা ভাল ৰিলেশ্যনশ্বিপ ধ্বংস হৈ যায়, কি কাৰণে এটা ভাল ৰিলেশ্যনশ্বিপ টিকি নাথাকে, বা সঁচা ভাল পোৱাত ব্ৰেকআপ হোৱাৰ মূল কাৰণসমূহ কি। এই সকলো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত বিচাৰিবলৈ যত্ন কৰিম। এই পৃথিৱীত প্ৰতিজন মানুহেই কাৰোবাৰ নহয় কাৰোবাৰ প্ৰেমত পৰে। যেতিয়া আমাৰ কাৰোবাৰ সৈতে প্ৰেম হয়, তেতিয়া আমি তেওঁৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু হৈ যাওঁ। তেওঁৰ বাহিৰে এই পৃথিৱীত আমি কাৰো কথাই ভাবিব নোৱাৰা হৈ যাওঁ। তেওঁক লৈ অযুত সপোন ৰচিবলৈ লওঁ, তেওঁ ভাল পোৱা সকলো কৰোঁ। কিন্তু ইমানখিনি কৰাৰ পিছতো সঁচা ভাল পোৱাজন প্ৰেমত প্ৰতাৰিত হ'বলগীয়া হয়, বা এটা ৰিলেশ্যনশ্বিপ হঠাৎ নিঃশেষ হৈ যায়। সঁচা ভাল পোৱাজনে বিশ্বাসঘাতকতাৰ চিকাৰ হ'বলগীয়া হয়। যেতিয়া সঁচা ভাল পোৱা হেৰুৱাবলগীয়া হয়, তেতিয়া ল'ৰা বা ছোৱালী যিয়েই নহওক বৰ বেয়াকৈ ভাগি পৰে। জীয়াই থকাৰ শেষ ইচ্ছাকণো নাইকিয়া হৈ যায়, মুখৰ হাঁহি হেৰাই যায়, খাৱন খোৱন নাইকিয়া হৈ যায়, একো কৰিবলৈ মন নাযায়। এনেকুৱা লাগে যেন ক'ৰবালৈ গুচি যাম, এক প্ৰকাৰ জীয়াই থকাৰ বাসনাই হেৰাই যায়। এই পৰিস্থিতিত আমি জীৱনত কেতিয়াও প্ৰেমত নপৰাৰ শপত খাওঁ, প্ৰেম ভাল পোৱাৰ প্ৰতি ঘৃণা উপজে। কিন্তু লাহে লাহে সময়ৰ লগে লগে আমি সকলো পাহৰি যাওঁ, স্বাভাৱিক জীৱন এটালৈ ঘূৰি আহোঁ, আৰু তাৰ পিছত আকৌ কাৰোবাক ভাল লাগি যায়, আকৌ কাৰোবাৰ প্ৰেমত পৰি যাওঁ গম নোপোৱাকৈ। পুনৰ যেতিয়া সঁচা ভাল পোৱাক হেৰুৱাবলগীয়া হয়, তেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া পোৱাজনে ভালকৈ বুজি পাইছে। বাৰে বাৰে আমাৰ লগত এনেকুৱা কিয় হয়, এবাৰ ভাবি চাইছেনে? নাই চোৱা। সেইবাবে আপুনি বাৰে বাৰে প্ৰতাৰিত হৈছে। আচলতে কি কাৰণে এটা সঁচা ভাল পোৱা টিকি নাথাকে? আহক কাৰণ কেইটা জানি লওঁ। প্ৰথম কাৰণটো হৈছে কাজিয়া। যেতিয়া এটা ৰিলেশ্যনশ্বিপত কাজিয়া হ'বলৈ আৰম্ভ কৰে, লাহে লাহে সেই কাজিয়া ডাঙৰ হৈ হৈ গৈ থাকে। যিমানেই কাজিয়া বাঢ়িবলৈ ধৰে, সিমানেই এজনৰ প্ৰতি আনজনৰ মৰমো গম নোপোৱাকৈ কমিবলৈ আৰম্ভ কৰে, আৰু কাজিয়া বাঢ়ি বাঢ়ি এজনে আনজনৰ পৰা বৰিং হ'বলৈ আৰম্ভ কৰে। লাহে লাহে ল'ৰা বা ছোৱালী যিকোনো এজনৰ মনত ব্ৰেকআপৰ কথা মনলৈ আহে, ৰিলেশ্যনশ্বিপটোৰ পৰা দূৰ হ'বলৈ সুযোগ বিচাৰিবলৈ আৰম্ভ কৰে। কাৰণ এনেকুৱা ৰিলেশ্যনশ্বিপত খং ৰাগ চিন্তাৰ বাহিৰে আন একো নাথাকে। দ্বিতীয় কাৰণটো হৈছে প্ৰতিশোধ পৰায়ণ মন। বহু ক্ষেত্ৰত দেখা যায় সঁচা ভাল পোৱাজনে প্ৰতিশোধ ল'বলৈকে এটা ৰিলেশ্যনশ্বিপত কোনো আগ পিছ নাভাবি ব্ৰেকআপ দি দিয়ে। প্ৰেমিকৰ প্ৰতি খং উঠিলে বা তেওঁ ভুল বুজিলে, কাজিয়া কৰিলে প্ৰতিশোধ ল'বলৈ মন যায় বহুতৰ। সঁচাকৈ ভাল পোৱাৰ পিছতো যেতিয়া ভাল পোৱাজনে বুজি নাপায়, তেতিয়া খং উঠাটো স্বাভাৱিক। বহুতৰ মনলৈ তেতিয়া এনেকুৱা চিন্তা আহে যে তোক এৰি দিলে কি কৰিবি, তয়ে আছ নেকি এই পৃথিৱীত, ইত্যাদি ইত্যাদি। এইবোৰ ভাবি ব্ৰেকআপ দি দিয়া দেখা যায়। তৃতীয় কাৰণটো জনাৰ পূৰ্বে আপোনালৈ এটা অনুৰোধ, যদি আমাৰ চেনেলটো আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আগবাঢ়িছোঁ তৃতীয় কাৰণটোলৈ। তৃতীয় কাৰণটো হৈছে শাৰীৰিক সন্তুষ্টি, অৰ্থাৎ ফিজিকেল ছেটিছফেকশ্যন। ল'ৰাই হওক বা ছোৱালীয়ে হওক শাৰীৰিক সন্তুষ্টি বিচাৰে। এটা ৰিলেশ্যনশ্বিপত 90% শাৰীৰিক সন্তুষ্টি বিচাৰে। এইটো অপ্ৰিয় সত্য। হয়তো কোনোবাই প্ৰকাশ নকৰিব পাৰে, সেইটো বেলেগ কথা। যেতিয়া ভাল পোৱাজনৰ পৰা শাৰীৰিক সন্তুষ্টি নাপায়, তেতিয়াও বহু ৰিলেশ্যনশ্বিপত গেপ আহি যায়, আৰু লাহে লাহে সেই সম্পৰ্কটো শেষ হয়। সঁচা ভাল পোৱাত প্ৰতাৰিত হোৱাৰ এইটো এটা অন্যতম কাৰণ বুলি আপুনি ধৰি ল'ব পাৰে। অৱশ্যে প্ৰকৃতাৰ্থত যি সঁচাকৈ ভাল পায়, তেওঁ এইখিনি নাপালেও ভাল পোৱাজনক এৰি থৈ কেতিয়াও নাযায়। চতুৰ্থ কাৰণটো হৈছে আন কাৰোবাক ভাল লগা। মানুহৰ মনটো বহুত বেছি চঞ্চল, এই কথা আপুনিও জানে। একে ঠাইতে এজন মানুহ থাকিবলৈ টান পায়। মানুহৰ মনটো সময়ে সময়ে সলনি হৈ গৈ থাকে, স্থিৰ নহয়। জীৱনত আমি বহু মানুহক লগ পাওঁ, কেতিয়া কাক ভাল লাগি যায় গমেই পোৱা নাযায়। কেতিয়াবা এনেকুৱা এজনক লগ পোৱা যায় যাৰ প্ৰেমত নভবাকৈ পৰি যোৱা যায়। দিনে নিশাই তেওঁৰ কথাই মনত আমনি কৰিবলৈ আৰম্ভ কৰে। নিজক নিয়ন্ত্ৰণৰ হাজাৰ চেষ্টা কৰিলেও মনটো কণ্ট্ৰলৰ বাহিৰ হৈ যায়, আৰু এনেকৈ কাৰোবাৰ প্ৰেমত পৰি যোৱা যায়। আৰু সৰু অজুহাততে ভালদৰে চলি থকা ৰিলেশ্যনশ্বিপটো শেষ কৰি সঁচা ভাল পোৱাজনক জোৰ কৰি আঁতৰ কৰি নতুন আৰম্ভণি হয় আন এজনৰ সৈতে। পঞ্চম কাৰণটো হৈছে টাইম পাছ। এই সংসাৰত এনেকুৱা মানুহৰ অভাৱ নাই, কেৱল টাইম পাছৰ বাবেই কিছুমানে এটা সম্পৰ্ক গঢ়ি তোলে। প্ৰথম অৱস্থাত আপুনি তেওঁক বুজিব নোৱাৰে, তেওঁৰ কথা তেওঁৰ কামে আপোনাক তেওঁৰ প্ৰতি ভাল পোৱা বৃদ্ধি কৰে। তেওঁ যেন আপোনাৰ বাহিৰে আন কাৰো কথা নাভাবে, তেওঁ যেন সঁচাই আপোনাক বহুত ভাল পায়, এনেকুৱা আপোনাৰ অনুভৱ হয়। কাৰণ তেওঁ প্ৰথম অৱস্থাত আপোনাক ইমপ্ৰেছ কৰিবলৈ সকলো কৰে, আপোনাক টাইম দিয়ে, আপোনাৰ কেয়াৰ লয়, আপোনাৰ কাৰণে বহু কিবা কিবি ত্যাগ কৰে।
কিন্তু যেতিয়া আপোনাৰ পৰা তেওঁ বিচৰাখিনি পাই যায় তেতিয়া লাহে লাহে আপোনাৰ পৰা আঁতৰ হ'বলৈ সুযোগ বিচৰা আৰম্ভ কৰে। যদি আপুনি প্ৰথমে পোৱাৰ দৰে আজি তেওঁক পোৱা নাই, আৰম্ভণিতে তেওঁ আপোনাৰ লগত কৰা ব্যৱহাৰ যেন আপুনি লাহে লাহে নোপোৱা হৈছে, মৰমবোৰ যেন কমিবলৈ আৰম্ভ হোৱা যেন ফিল কৰিছে, বা আপোনাৰ বাবে যদি তেওঁৰ সময় কমি আহিছে যেন আপুনি ফিল কৰিছে, তেন্তে আপুনি বুজি লোৱা ভাল যে আপুনি প্ৰতাৰিত হ'বলৈ বেছি পৰ নাই।